নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন অন্য এটা ভিডিঅ'লৈ। আজি মানে এটা বেলেগ মানে ভিডিঅ'। আজি মানে যাম বৰশী বাবা, আৰু বৰশী বাবা যাম আৰু তাতে বৰশী বাবা যাম, আৰু আপোনালোক মানে মাছ ধৰিম আৰু আপোনালোক দেখুৱাম ভিডিঅ'টো কেনেকুৱা লাগে। আপোনালোকে কমেণ্ট কৰি একবাৰ জনাই দিব। এই আপেল ডাঙৰীয়া আগে আগে যাই আছে, চিপ কাটিম ইয়াতে চিপ কাটিম, চাই দিয়ক ভিডিঅ'টো। এইটো চিপ বঢ়িয়াকৈ কাটিম এইবাৰ। আমাৰে গুৰুচোন বোধহয় বেলেগ বৰশী পুৰা বৰশী কাটি আছে আমাৰ দাদাই। পাগল এটা বাৰি যাই আছে। কেলা সঁচাই পাগল গেলা, বকি বকি যাই আছে ৰাস্তা আৰু শিখৰ প্ৰিয় মানুহে দৰে শিখৰ মিলাই আছে। এয়া পুৰা শিখৰ গুটকা ৰাজ জোকেগা নেই না। মই বঢ়িয়াকৈ লৈ কিনে যাই আছো। মানে ইয়াতে মানে খালটো আছে আৰু ইয়াতে বৰশী বাম আৰু দেখুৱা। খাল কত আগফালে নেকি? মই বোলো ৰোৱাৰ মাজতে ভাবা লাগে নেকি? কৈ খা এইটো ভাল হ'ব। ইয়াতে পুৰা বঢ়িয়া হ'ব, ইয়াতে মজাকে বৰশী বাম। চাই থাকক গাইজ, চাই থাকিব দে। থচি গাইজ, এটা গাইজ কই মাছ গাইজ, এটা কই মাছ গাইজ, কই মাছ ধরছি এটা। এই ফার্স্ট যাত্রা হয় না আপেল? তেলের অবস্থা থাক না, সেন্টেল পাঠিলে হয়ে গেছি। পাইছে না মাছ? আমার আপেল দাদার তাতে বরফিটো বাজাইছি, এটা টানি আছে, টানি টানি চিনি দিয়া নতুন বরফি এটা বাজাই দিয়া। এই আৰু এটা তুলিল মানে আপেলে কয় এটা আৰু এই ধানৰ মাজত পৰছি, এটা আৰু তুলছি দেখুল খুলি কিনে ভৰাই দে আৰু ইয়া আল্লাহ আছে ন। গাইজ থ পৰি আছিল গমে নাই তোৰ মাছ পনে দুটা আগালি কই মানে দুটা মাছ পাইছোঁ। আমাৰ দাদাই ভৰিয়াত ধুই আছে ইয়াতে, মানে ভৰিখন ইমানেই লেতেৰা হৈছে কি ক'ম আৰু। এটা মস্ত ডাঙৰ কঁই পাইছিলোঁ, মানে মস্ত ডাঙৰ কঁইত টিপিনি যাই কিনে পানীত পৰছি। এই কথাটো মানে কেনেকুৱাকৈ ওলালা মানে আপোনালোক আজি কাহিনী এটা কওঁ। এই ঘৰতে যেতিয়া সৰু আছিলোঁ মানে আমি বৰশী বাব যাওঁতে মানে আমাৰ লগ এটা বন্ধু এটা আব্দুল নাম, সি মানে এটা সৰু মিনি কঁই মাছ তুলিছে, আৰু সেই মাছটো কয় সি মস্ত ডাঙৰ কঁইত টিপিনিয়ে যদি মস্ত ডাঙৰ কেনেকুৱা হ'ব পাৰে সেইটোৱে কৈছোঁ। এইটোৱে কাহিনীটো আজি গাইজ। এইটো বম ডাঙৰ মাছ গাইজ, বম কঁই পাইছোঁ। এটা চাওক কি ডাঙৰ কঁই এইটো গাইজ। শ'ল মাছ, আৰু খালটো হ'ল আমাৰ এই দাদাহঁতৰ খাল আছিল। ইয়াতে মানে কোনোবাই লাঙি পাতিছিল আৰু মানে ইয়াতে মৰি আছে মাছটো, কিন্তু আমি নাপালোঁ। এনে দুখ লাগছি না তোৰ কাণ চুৱক বা নাপালোঁ। এতিয়া লয় না খালত হেৰি বৰশী বাই আছে, হয় কিয় লৈ বুলি হয় ইয়াতে মাছ কেইটাই দি সি খাই আছে, আৰু বাপা হাত কিয় মাছ মাৰা তহঁতে হা। মাজত এটা মাছ তুলছি আৰু ইয়াতে ফাঁচি লৈছি মাছটো, এটা তুলছি চেং গেল মাছটো। বমধার মাছ এটা ঘরে গাই, এটা ঘরে মাছ। গাইছ এটাই লাষ্ট মাছ আৰু শেষ ভিডিঅ' সমাপ্ত। আমাৰ দাদাই তুলিছে মাছটো, ডাঙৰ চেং মাছ। গাইছ মাছ কমপ্লিট, আৰু এতিয়া আমি ভিডিঅ'টো বাই বাই।